বন্ধুসকল গুৱাহাটীলৈ গৈ আছোঁ আৰু গুৱাহাটী বুম ভিডিঅ' এখন বনাইছোঁ। বন্ধুসকল স্কিপ নকৰাকৈ চাই থাকিব। হে দোস্ত আহি পালোঁ গুৱাহাটী আৰু মই গুৱাহাটীত এতিয়া গণেশগুৰিত উপস্থিত আছোঁ। বন্ধুসকল আপোনালোকে কেতিয়াও হাতী দেখিছে নেকি গুৱাহাটী চহৰৰ মাজত? নিশ্চয় হাতী দেখিব পায় কাজিৰঙাত বা চিৰিয়াখানাত। চ' আজি মই আপোনাক দেখাম গুৱাহাটী চহৰৰ মাজত হাতী। স্কিপ নকৰাকৈ চাই থাকিব বন্ধুসকল। কেতিয়াও দেখিছে নেকি গুৱাহাটী চহৰৰ মাজত হাতী আৰু হাতীক পইচা দিলে, মানে পইচা দিব খুজিলে, হাতীৰ যিটো মাউথ আছে মাউথক পইচা দিব খুজিলে হাতীটো ৰখি কিনে পইচাটো নিজৰ সুৰেৰে লৈ লয়। আপোনালোকক মই দেখুৱাই আছোঁ, মানে স্কিপ নকৰা ভিডিঅ'টো চাই থাকিব। বহুত ইণ্টাৰেষ্টিং ভিডিঅ' আছে বন্ধুসকল, তেনেহ'লে দেখুৱাই আছোঁ। নাজানো হাতীটোক কেনেকৈ বা কি শিকাইছে, কিন্তু হাতীটো ঘৰচীয়া জন্তুতকৈ বেছি জ্ঞানী। কিবা খোৱা বস্তু দিলে নিজে খাব আৰু পইচা দিলে নিজৰ হাতীৰ মাহতটোক দিব। মই এতিয়া পইচা দিম হাতীক, চাব আপোনালোকে। মজা বে, দেখিছেনে আপোনালোকে কেনেকৈ পইচাটো ল'লে আৰু হাতীক দিব এতিয়া হাতীৰ মাহতটো হৈ গ'ল। বন্ধুসকল ভিডিঅ'টোত একো বিশেষ কিছু নাই, তথাপিও কাৰণ মই আজি এইমাত্ৰ গুৱাহাটীলৈ আহিলোঁ আৰু মই এটা ভিডিঅ' বনাই দিলোঁ। চ' বন্ধুসকল মোৰ নাম হৈছে গোপাল আৰু আপোনালোকৰ নিজৰ চেনেল। আপোনালোকে যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মৰমতে ছাবস্ক্ৰাইব কৰি দি আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' বন্ধুসকল নতুন ভিডিঅ' মজাৰ ভিডিঅ' পাই থাকিব। তেনেহ'লে বন্ধুসকল আজিৰ কাৰণে বাই বাই।